হেল্ল' এভৰিৱান প্ৰণতি পিন্স কিটচেন চেনেললৈ সকলোকে স্বাগতম জনালোঁ আহকচোন আজি এটা নতুন ৰেচিপি বনাওঁ মাটন কাৰী বনাবৰ কাৰণে মই মাটন লৈছোঁ হাফ কেজি এতিয়া মই ইয়াতে দৈ দিম দৈ এটা কাপ মানে কাপৰ চাহ খোৱা কাপৰ আধা কাপ মান এতিয়া মই দিছোঁ ৰেড চিলি পাউডাৰ 1 চামুচ হালধি দিছোঁ 1 চামুচ নিমখ দিছোঁ 1 চামুচ আৰু আধা চামুচ নিমখ এইখিনি এতিয়া মই ভালকৈ সানি ল'ম আৰু এইখিনি মই মেৰিনেট কৰি ৰাখিম প্ৰায় 1 ঘণ্টাৰ কাৰণে আপোনালোকৰ যদি সময় নহয় তেতিয়া লগে লগেও বনাব পাৰে মই ভালকৈ সানি এইখিনি 1 ঘণ্টাৰ কাৰণে এতিয়া ৰাখি দিম এইখিনি এতিয়া মই ভালকৈ ঢাকি পেলাই ৰাখি দিম আনহাতে মই মছলাখিনিও ঠিক কৰি ৰাখিম তাৰ কাৰণে মই পিঁয়াজ লৈছোঁ 3টা আদা এটুকুৰা নহৰু এটা তেলপাতখিনি মই পিছত তেলত দিবৰ কাৰণে ৰাখিলোঁ আৰু এইকেইটা জালুক প্ৰায় 10-15টা মান হ'ব দালচেনি 2 পিচ এটা ডাঙৰ ইলাচি 2টা মই সৰু ইলাচিও লৈছোঁ আৰু লং লৈছোঁ 4টা মান কেঁচা জলকীয়া 3টা এই গোটেইখিনি মই পিচি ৰাখিম আৰু লগতে ইয়াতে মই মছলাখিনি আপোনাৰ মছলাখিনি ৰেডি কৰি ল'ম মই তাৰ কাৰণে গোটা জিৰা প্ৰায় 2-3 চামুচমান এইখিনি 3 চামুচমানৰ সমান হ'ব আৰু ধনিয়া ল'ম ঠিক তেনেকৈ গোটা ধনিয়া 3 চামুচমান এইখিনিতে মই ইয়াৰ লগতে এই গোটা মছলাখিনি এইকেইটা জলকীয়া আৰু আদা নহৰু এইখিনিও মই ইয়াতে দিম দি পেলাই মই এটা ভাল পেষ্ট বনাই ল'ম আৰু ইয়াত মই গৰম পানী দিম গৰম পানী দি প্ৰায় 10 মিনিটমানৰ কাৰণে ৰাখি দিম মই ইয়াৰ জিৰা ধনিয়া আৰু ইলাচি দালচেনি জলকীয়া এই গোটেইখিনি মই এতিয়া মিক্সি জাৰটো বাকি লৈ ভালকৈ এটা পেষ্ট বনাই ল'ম মই এইখিনি ধুই লৈছোঁ ভালকৈ ধুই লৈছোঁ এতিয়া মই এইখিনি মিক্সি জাৰটোত দি মই এইখিনি পিচি ল'ম ইয়াতে মই এই নহৰুখিনি ইয়াতে দি দিছোঁ নহৰু আৰু আদা পিচটো মই অলপমান কাটি দিছোঁ সৰুকৈ দিওঁ আদাখিনি মই ইয়াতে দি দিছোঁ পিঁয়াজ এই 3টা মই কাটি ল'ম মিহি মিহিকৈ এইখিনি মই এতিয়া পেষ্ট বনাই ল'ম আনফালে মই কেৰাহীটো মই গেছত উঠাই দিছোঁ আৰু এতিয়া মই ইয়াতে মিঠাতেল দিম আপোনাৰ চাওক প্ৰায় 4-5 চামুচমান মই মিঠাতেল দিলোঁ এইখিনি গৰম হয় মানে মিঠাতেলখিনি গৰম হয় মানে মই এইখিনি আদা নহৰুৰ এই পেষ্টটো মিক্সি জাৰটোত দিছোঁ যেতিয়া মই এইখিনি সোনকালে পিচি লওঁ এতিয়া মই অলপমান পানী দিম দি পেলাই অলপমান পানী দি দিছোঁ মই ইয়াতে প্ৰায় 2 চামুচমান পানী দিছোঁ এতিয়া মই এইখিনি সুন্দৰকৈ পেষ্টটো বনাই ল'ম
কেৰাহী তেলখিনি এতিয়া পকাই মই ইয়াতে আলু দিম মাটন কাৰীৰ লগত মই আলু দিম গতিকে মই আলু দুটা কাটি লৈছিলোঁ এই দুইটা মই আলু মাজেদি কাটিছোঁ চব যাতে ভাগি নাযায় আলু মাংসত আলু ভাগি গ'লে মই নাখাওঁ আলুটো মই এনেকৈ মাজেদি পিচ কৰিছোঁ আলু এতিয়া মই আলুখিনি অলপমান মছলাটো ভাজি দিম অপশ্যনেল হয় আপোনালোকে আলু নিদিলেও কথা নাই আৰু দিলেও আপোনালোকে পিছতো দিব পাৰে মই কিন্তু ভাজি দি ভাল পাওঁ গতিকে অকণমান ৰাখি বেছিকৈ ভাজিব নালাগে জাষ্ট অকণমান ৰঙা হ'লে সেইটো উঠাই আছে আনহাতে মই পিঁয়াজখিনি কাটি ল'লোঁ আৰু মছলাখিনিও গোটেই মছলাখিনি মই পিচিলোঁ আপোনালোকে বেলেগ বেলেগ কৰি পিচিব পাৰে ধৰি লওক আদা নহৰুখিনি বেলেগকৈ জিৰা ধনিয়া জালুক এইখিনি বেলেগকৈ পিচিব পাৰে মই কিন্তু একেলগে পিচিছোঁ তেনেকৈ পিচিলে সময়ো কম লাগে আৰু মই কিবা এটা ভালো মই তেনেকৈয়ে সাধাৰণতে বনাওঁ এতিয়া মই আলুখিনি উঠাই ৰাখিম ঠিক এনেকুৱাকৈ বিচনাতে এতিয়া ইয়াতে মই প্ৰথমে তেল কাপ কৰি দিছোঁ লগতে মই আপোনাৰ হাফ চামুচ দিছোঁ হাফ চামুচ মই চেনি দিছোঁ এতিয়া মই ইয়াতে পিঁয়াজখিনি দি দিম পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈকে মই ভাজিম আনফালে মই এই চব মছলাখিনি ধুনীয়াকৈ এটা পেষ্ট বনাই ল'লোঁ মই কৈছোঁৱেই আপোনালোকে বেলেগ বেলেগকৈও মছলাখিনি পিচিব পাৰে কিন্তু মই একেলগে পিচিছোঁ এতিয়া চব পিঁয়াজখিনি লাইট ব্ৰাউন কালাৰ হৈ গৈছে ঠিক এনে সময়তে মই এই পিচি থোৱা এই মছলাখিনি মই ইয়াতে দি দিম পিচি থোৱা মছলাখিনি মই দি দিলোঁ দি এতিয়া মই খুব সুন্দৰকৈ এইখিনি ভাজোৱালৈকে ভাজিব লাগিব প্ৰায় 10 মিনিটমান মছলাখিনি আপোনালোকে মেৰিনেট কৰিও দিব পাৰে জিৰা ধনিয়া গুড়া বা এনেকুৱাখিনি কিন্তু মই মাটন বনালে সাধাৰণতে মই কেৰাহীতে মছলাখিনি ভাজি লওঁ সেইটো এটা বেলেগ মানে টেষ্ট হয় আপোনালোকে এনেকৈ চাব পাৰে বনাই ইয়াতে মই 1 চামুচমান সমান পানী দি দিছোঁ আৰু 1 চামুচমান পানী লাগিব যেন লাগিছে 2 চামুচ 3 চামুচমান পানী দিলোঁ এতিয়া মই যি মাংসখিনি মেৰিনেট কৰি ৰাখিছিলোঁ মাংসখিনি এতিয়া মই ইয়াতে বাকি দিম মাংসখিনি মই এতিয়া মছলাটো ঠিক এনেকুৱা ভাজি হওঁতে মই মাংসখিনি বাকি দিছোঁ
এতিয়া মই মাংসখিনি খুব সুন্দৰকৈ কম জুইত গেছৰ ফ্লেম মই এতিয়া অলপমান কমাই দিছোঁ কম জুইত প্ৰায় মই 15-20 মিনিটমান সময় ভাজি গেছৰ ফ্লেম কম এবাৰ কমাই এবাৰ বঢ়াই ঠিক এনেকৈ ভাজি থাকিম মাংসখিনি বৰ ধুনীয়া দেখাইছে সকলোৱে বেলেগ বেলেগ ধৰণে মাংস বনায় মই ঠিক এনেকৈয়ে মাংস বিশেষকৈ মাটনটো মই এনেকৈয়ে বনাওঁ আপোনালোকেও ট্ৰাই কৰিবচোন খুবেই ভাল লাগে এনেকৈ বনাই মাংসখিনি মই এতিয়া প্ৰায় 15-20 মিনিট সময় ভাজি ৰাখিম এনেকৈ প্ৰায় 20 মিনিটমান সময় হৈ গৈছে মই আৰু 5 মিনিটমান সময় মাংসখিনি ভাজিম অৰ্থাৎ 25 মিনিটমান সময় মাংসখিনি ভাজিব লাগিব মাংসখিনি মাজে মাজে লৰাই থাকিব কিয়নো তলত লাগি যাব পাৰে নহ'লে পাঁচ মিনিটৰ পিছত মই মাংসখিনি লৰাইছোঁ মাংসখিনি মই কৈছোঁৱে মই গেছৰ ফ্লেম মিডিয়ামত ৰাখিছোঁ তথাপি মাজে মাজে লৰাই থাকিব লাগে নহ'লে তলত লাগি যোৱাৰ চান্স আছে ঠিক এনে সময়তে মই আলু যি ভাজি ৰাখিছিলোঁ আলুখিনি মই দি দিলোঁ এতিয়া মই ইয়াতে অলপমান পানী এড কৰিম পানীখিনি আপোনালোকে গৰম কৰি ল'ব পানী মই 3 কাপৰ জোখাৰে পানী দিছোঁ এতিয়া মই মাংসখিনি ঢাকোন মাৰি প্ৰায় 20 মিনিটমান সময় মই সিজিবলৈ দিম 20 মিনিট সময় হৈ গৈছে মই এতিয়া ঢাকনটো খুলি চাম মাংসখিনি প্ৰায় হৈয়ে গৈছে এতিয়া মই ইয়াতে গৰম মছলা 1 চামুচ দিছোঁ মাংসখিনি প্ৰায় হৈয়ে গৈছে চাওক মই অকণমান ওচৰলৈ আনি দেখাইছোঁ বৰ ধুনীয়া হৈছে কালাৰটো এতিয়া মই ইয়াতে 1 চামুচো সম্পূৰ্ণ নহয় কি মই ঘি দি দিছোঁ ঘিটো অপশ্যনেল হয় আপোনালোকে দিবও পাৰে
নিদিব পাৰে মই এক চামুচো সম্পূৰ্ণ নহয় ঠিক হাফ চামুচতকৈ অলপ বেছি মই ঘি দি দিছোঁ এতিয়া আৰু বিশেষ কাম নাই মই ইয়াতে এটা কেঁচা জলকীয়াও দি দিছিলোঁ এইটো দেখাবলৈ নহ'লে গোন্ধৰ কাৰণে আপোনালোকে নিদিবও পাৰে কথা নাই এতিয়া মই গেছৰ ফ্লেম বন্ধ কৰি দিছোঁ এনেকৈ বনোৱা মাংস আপোনালোকে ভাতৰ লগত পোলাওৰ লগত বা ৰুটিৰ লগত খাব পাৰে খুবেই ভাল লাগে খাই আপোনালোকে ট্ৰাই কৰিব এবাৰ ঠিক আছে এতিয়া মই পৰিৱেশন কৰি দেখুৱাইছোঁ আপোনালোকে বনাই চাব অতি সহজ এনেকৈ মাত্ৰ বনাই চাব ঠিক আছে ভিডিঅ'টো চোৱাৰ কাৰণে সকলোলৈকে পুনৰ ধন্যবাদ থাকিল